বজাৰ কৰি ভালেই লাগিল ন? ভাল লাগিছে। হেৰি কৰ, তহঁতে গৈ থাক, কাইলৈ লগ পাম দে। বাই 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 বাই। গুৰু কিন্তু বেলেগ জমনি দেই। গুৰু গুৰু সেইপিনে চোৱা, সেইপিনে চোৱা, মক্কেল বে মক্কেল। ছোৱালীজনীৰ ভেণ্টি বেগত টকা আছে যেন পাইছো দেই। গুৰু অভিযান আৰম্ভ কৰি দিয়াই ভাল হ'ব নেকি? দেখাত ছোৱালীজনী একেবাৰে বিপাশা বছৰ দৰে, পিছে বেগটোতে টকা আছিল নে? আছে গুৰু, অলবত আছে। আছে গুৰু, দেখাতে ক'ব পাৰি নহয়, একেবাৰে ধনী ঘৰৰ ছোৱালী আকৌ। তেতিয়াহ'লে শুন, তহঁত দুয়ো তাৰ আগে আগে গৈ কাজিয়া কৰি তাইক বগৰাই দিবি, মই তাইক উঠাই দিম। তাত আমাৰ কি লাভ হ'ব গুৰু? গুৰু, তাত আমাৰ একো লাভ নহ'ব। লাভ হ'ব যদি তাই ধনী ঘৰৰ ছোৱালী হয়। তাইৰ পৰা আমি বহুত টকা খিৰাব পাৰিম, বহুত টকা। ৱাহ 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 গুৰু, তুমি কিন্তু কম বুদ্ধিয়ক নহয় দেই। তেতিয়াহ'লে কাম আৰম্ভ কৰা ভাল নেকি গুৰু? ঠিক আছে, যোৱা যোৱা যোৱা। ৰৈ থাকি লাভ নাই। এই যোৱা, বলো জলদি জলদি, ছোৱালীজনী আহি পাবই। গুৰু অল দ্য বেষ্ট। বলো বল, অল দ্য বেষ্ট, অল দ্য বেষ্ট। নাই নাই নহ'ব, পকেট মই মাৰিলো তই কেনেকে পাবি? কিয় মোক নিদিলে হ'ব নেকি? ঐ ৰ চালা, পকেট মাৰিব আহিছ? বেগটো লওক। ধন্যবাদ। নাই নাই, মই মোৰ কৰ্তব্যহে পালন কৰিছোঁ। আপোনাক যে কি বুলি ধন্যবাদ দিম? আপোনাৰ নাম? মোৰ নাম ৰাজ, পিছে আপোনাৰ? আশা। অবিনাশ, অবিনাশ ইন্সপেক্টৰ যে, তেওঁ মোৰ দাদা হয়। আপুনি কি কৰে? মই এজন শিক্ষক। শিক্ষক? হয়। মানে কিহৰ শিক্ষক? পকেট মাৰৰ শিক্ষা দিওঁ। পকেট মাৰক শিক্ষা দিয়ে মানে? কি কৰিম, কাম বিচাৰিছোঁ পোৱা নাই। ঠিক আছে, হ'ব বাৰু। এইখন লওক মোৰ কাৰ্ড, পাৰিলে এবাৰ আমাৰ ঘৰলৈ আহিব। ঠিক আছে, হ'ব বাৰু। মই এতিয়া আহোঁ তেনেহ'লে। অ'কে, বাই। আৰে আপুনি ক'ৰবাত যায় নেকি? নাই, এনেই এপাক ওলাই আহিলোঁ। হয় নেকি? বেয়া নাপায় যদি অলপ কথাকে পাতো। নাই নাই, কিয় বেয়া পাম, ব'লক আহক ইয়াতে বহোঁ। ব'লক। আপুনি কিন্তু মোক তুমি বুলি মাতিব। ঠিক আছে, আপুনি মোক তুমি বুলি ক'ব লাগিব। তোমাৰ নাম কি? মোৰ নাম ছায়া হাজৰিকা। আৰু তোমাৰ? ৰাহুল বৰা, পেছাত এজন সাংবাদিক। বাৰু কোৱাচোন, তোমাৰ ঘৰত কোন কোন আছে? কোনো নাই, দাদা এজন আছিলে, সিও তোমাৰ দৰে সাংবাদিক আছিল। কিন্তু আজি কেইদিনমান আগতে তাক কোনোবাই হত্যা কৰিলে। কি নাম আছিল তোমাৰ দাদাৰ? অজিত হাজৰিকা। কি? অজিত হাজৰিকা তোমাৰ দাদা আছিল? কি, তুমি চিনি পাইছিলা নেকি? অঁ, তাৰ লগত মোৰ ভাল চিনাকি আছিল। ছায়া, তুমি যদি দাদাৰ হত্যাকাৰীক লগ পোৱা তুমি কি কৰিবা? কেৰাচিন ঢালি জীয়াই জীয়াই জ্বলাই দিম। তেন্তে শুনা, তোমাৰ দাদাৰ হত্যাকাৰীৰ নাম কি? কোন? ৰঞ্জন চৌধুৰী। কি? ৰঞ্জন চৌধুৰী? অঁ, ৰঞ্জন চৌধুৰী। তাক মই সোধাই নেৰো, তাক মই প্ৰতিশোধ ল'মেই। মই তোমাৰ লগত আছোঁ, মাত্ৰ এটা কাম কৰিবা, বিলটো ভালদৰে ৰাখিবা। মই এতিয়া আহোঁ। ছাৰ, এয়া পষ্টমৰ্টেম ৰিপৰ্ট। ঠিক আছে, আপুনি বহক। ববিতা, হয় ছাৰ। এই পষ্টমৰ্টেম ৰিপৰ্ট মতে হত্যাকাণ্ডটো দিনৰ 11 বজাত সংঘটিত হয়। কোনে হত্যা কৰিলে তেওঁক আমি জানিব লাগিব ছাৰ। তুমি এটা কাম কৰা ববিতা, কওক ছাৰ।
এবাৰ গৈ লাষ্টটো পৰি থকা ঠাইখিনি পৰীক্ষা কৰা ঠিক আছে ছাৰ আৰু ময়ো চাম অপৰাধী কোন এই অবিনাশ শইকীয়াৰ হাতৰ পৰা কেনেকৈ সাৰি যায় অপৰাধী ময়ো চাই ল'ম ঐ তহঁত যা কাইলৈ আহিবি তেনেহ'লে ন হ'ব দে লগ পাম বাই বাই গুৰু তুমি কিন্তু সাংঘাতিক দেই মানি গৈছো বে মানি গৈছো গুৰু ইমানকৈ কি ভাবি আছা নাই অ' আশাৰ কথাকে ভাবিছোঁ প্ৰথম দেখাতে কিবা ছোৱালীজনীক ভাল লগা হৈ গ'ল তাৰমানে গুৰু তুমি প্ৰেমত পৰিছা ধেত যা যে সেই কথা নকবি গুৰু 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 আহিছে বে আহিছে তোমাৰ হিয়া ৰাণী ঐ পল্লু বল 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 গুৰুক চান্স দে গুৰু যিমান পাৰা লাইন ফিটিং কৰি দিয়া তোৰ মনৰ আশা পূৰণ হওক বুজিছা অঁ হ'ব দে ঐ বল 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 অল দ্য বেষ্ট গুৰু অল দ্য বেষ্ট থেংক ইউ বেষ্ট থাকিল